নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে আসাম স্পৰ্ট ইউটিউব চেনেল বন্ধুসকল T20 বিশ্বকাপৰ ইতিহাসত দুবাৰকৈ চেম্পিয়ন হোৱা ৱেষ্ট ইণ্ডিজ দলে 2022 চনৰ T20 বিশ্বকাপৰ পৰা বাহিৰ হৈছে T20 খেল মানে এটা সময়ত ৱেষ্ট ইণ্ডিজ দলৰ দমৰাজ চলিছিল কিন্তু সেই ৱেষ্ট ইণ্ডিজ দলে দুৰ্বল আয়াৰলেণ্ডৰ হাতত পৰাস্ত হৈ 2022 চনৰ T20 বিশ্বকাপৰ পৰা ইতিমধ্যে বাহিৰ হৈ গৈছে কেৰিবিয়ান দলটোৱে সদায় ডাঙৰ টুৰ্নামেণ্ট সমূহত সুন্দৰ খেল প্ৰদৰ্শন কৰি বিশ্ব ক্ৰিকেট প্ৰেমী ৰাইজক সদায় এক বিশেষ মাত্ৰা প্ৰদান কৰি আহিছে কিন্তু হেহতীয়াকৈ নৱপ্ৰজন্মই এই ৱেষ্ট ইণ্ডিজ দলটোক লৈ মুঠে সন্তুষ্ট নহয় ৱেষ্ট ইণ্ডিজ দলৰ প্ৰাক্তন খেলুৱৈ বিস্ফোৰক বেটছমেন ক্ৰিছ গেইল কিৰণ পোলাৰ্ড বাৰ্বুৰ নিচিনা প্ৰতিভাৱান খেলুৱৈসকল T20 বিশ্বকাপত এটা সময়ত ৱেষ্ট ইণ্ডিজ দলে মহাশক্তিশালী দল অষ্ট্ৰেলিয়া ভাৰত ইংলেণ্ডৰ নিচিনা শক্তিশালী দলক হেলা ৰঙে পৰাস্ত কৰি T20 খেলৰ আধিপত্য বিস্তাৰ কৰিছিল কিন্তু যোৱাকালি দুৰ্বল আয়াৰলেণ্ডৰ হাতত পৰাস্ত হৈ T20 2022 চনৰ বিশ্বকাপৰ পৰা বাহিৰ হ'ব লগা হোৱাত কেৰিবিয়ান দলটোৱে নিজ দেশৰ নৰাগীসকলৰ পৰা ব্যাপক সমালোচনাৰ সন্মুখীন হোৱা দেখা গৈছে বন্ধুসকল ভিডিঅ' চাই কেনে পালে যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম তেতিয়ালৈ ধন্যবাদ জয় অসম